নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মানিয়া কুকিং এণ্ড ইটিং চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম আদা আৰু নহৰু আচাৰ, আৰু কেনেধৰণেনো বনাওঁ আহকচোন চাওক। আৰু নহৰু আদা আচাৰৰ বাবে এয়া মই নহৰু আৰু আদা কাটি লৈছোঁ, জলকীয়াখিনিও কাটি লৈছোঁ। জলকীয়া কেঁচা আৰু পকা জলকীয়া দুয়োটা মিক্স কৰি লৈছোঁ, এইখিনি দেখিবলৈও ভাল লাগে। আৰু এইখিনি মই সৰু সৰুকৈ কাটি ইয়াত অকণমান নিমখ সানি লৈছোঁ আগতীয়াকৈ। আৰু এতিয়া মই ইয়াত দিম অকণমান হালধি দিছোঁ, আৰু দিম অকণমান জিৰা ধনিয়া পাউডাৰ, আৰু এতিয়া দিম মই ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়, এইটো মই কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হয়, অলৰেডি ইয়াত কেঁচা জলকীয়া আছেই। আৰু মই অকণমান দিম নিমখ, অলৰেডি মই আগত নিমখ দিয়ে ৰাখিছোঁ, সেয়েহে মই এতিয়া অকণমান ব্যৱহাৰ কৰিছোঁ চামুচ এখনেৰে এনেধৰণে। আৰু নহৰুখিনি যদিহে বেছিকৈ কেঁচা বা আপোনালোকৰ নহৰুবিলাক যদি ডাঙৰ ডাঙৰ হয়, তেতিয়া আকৌ নিমখ সানি দিয়াৰ পিছত পানী ওলায়, সেই পানীটো থাকিলেও আকৌ অকণমান আচাৰটো বৰ বেছি দিন নাথাকেগৈ। তো আপোনালোকে চাব, নহৰুটো যদিহে কেঁচা থাকে তেনেহ'লে যদি কেঁচা থাকে তেনেহ'লে আপোনালোকে এখন কেৰাহীত গৰম কৰি পেলাব। নহৰুখিনি গুচোৱাৰ পিছত এনেকৈ একো নিদিয়াকৈ সুদা কেৰাহীখনতে নহৰুখিনি গৰম কৰি পেলাব, তেতিয়া আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। আৰু এতিয়া দ্বিতীয় ষ্টেপটো হ'ল, মই এতিয়া এখন কেৰাহী ল'ম আৰু তাত অইলখিনি গৰম কৰি ল'ম। আৰু মোৰ কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মই প্ৰথমতে অইলখিনি গৰম নকৰোঁ, মই এতিয়া ইয়াত অলপমান মছলা ভাজি ল'ম, গৰম কৰি ল'ম। এয়া মই লৈছোঁ বগা সৰিয়হ 2 চামুচ, আৰু 1 চামুচ দিম জিৰা, আৰু 1 চামুচ দিম চফ, আৰু এতিয়া দিম মেথি গুটি। মেথি গুটি মই 1 চামুচৰ 4 ভাগৰ এভাগ লৈছোঁ, বেছিকৈ যিহেতু দিলে তিতা হ'ব। তো আৰু মই এতিয়া দিম কেইটামান ক'লা সৰিয়হো মই চামুচেৰে 2 চামুচ দিছোঁ। আৰু মই এতিয়া অকণ এইখন গৰম কৰি ল'ম। বৰ বেছিকৈ মছলাটো ভাজি পেলাব নালাগে, পিছত আচাৰখিনি তিতা তিতা হ'বগৈ। তো এইখিনি মই এতিয়া জাষ্ট অকণ গৰম কৰি পেলাই মিক্সি এটাত পিচি ল'ম। আৰু মই ইয়াত দিম এতিয়া কেইটামান শুকান জলকীয়া। শুকান জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হ'ব। যিহেতু মই আচাৰখিনি বেছি জ্বলা হোৱাটো বিচাৰিছোঁ, তো সেইকাৰণে মই এইকেইটা এনেকৈ দিছোঁ। আৰু এতিয়া মোৰ এয়া ফ্ৰাই কৰা হৈ গৈছে, মই বৰ বেছিকৈ ফ্ৰাই কৰি লোৱা নাই। তো এইখিনি মই এতিয়া মিক্সাৰ বাতি এটালৈ কাঢ়ি ল'ম আৰু গেছটো অফ কৰি ল'ম। আৰু সেই একেখন কেৰাহীতে মই এতিয়া তেলখিনি গৰম কৰি ল'ম। তেল মই প্ৰায় 1 কাপমান ল'ম, আৰু মই ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মই ভালদৰে গৰম কৰি ল'ম, তেলখিনি ধোঁৱা ওলোৱালৈকে। আৰু মোৰ অইলখিনি গৰম হৈ গৈছে, আৰু মই এতিয়া গেছটো অফ কৰি ৰাখি দিম। এতিয়া পিচি লোৱা মছলাখিনি মই ইয়াত মিক্স কৰিম। আৰু মোৰ মিক্স কৰা হৈ গৈছে। আৰু মই এতিয়া ইয়াত দিম অকণমান নেমু। যিহেতু মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, তো মই নেমু দি দিছোঁ এতিয়া ইয়াত, ভালদৰে গুটিকেইটা গুচাই এনেধৰণে। নেমু দিলে আচাৰটো লগালগ খাব পৰা হয়, যিহেতু মই ইয়াত সৰিয়হৰ ব্যৱহাৰ কৰিছোঁ। তো সৰিয়হখিনি লগালগ খালে অলপ অলপ তিতিকি ভাৱ এটা থাকে, তো সেইটো কাৰণে মই এতিয়া ইয়াত নেমু চেপি দিছোঁ, আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। একেবাৰে সহজ বনাবলৈ, আৰু এই আচাৰবিধ হ'লে ভাতৰ লগত যদিহে খোৱা হয়
তেতিয়াহ'লে বহুত ভাত খাই দিব পাৰি আৰু এয়া মোৰ সনা হৈ গৈছে। এতিয়া মই এয়া 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম আৰু মোৰ এয়া 5 মিনিট হৈ গৈছে। এতিয়া মই এইখন এনেকৈ উদঙাই গৰম কৰি থোৱা অইলখিনি মই ইয়াত দি দিম। যিহেতু অইলখিনি বৰ গৰমে গৰমে ব্যৱহাৰ কৰা নাই, অলপ ঠাণ্ডা হৈ গ'ল, তো মই ইয়াত এনেধৰণে অইলখিনি দি দিম। ইয়াত এতিয়া মই অইল বেছিকৈ ব্যৱহাৰ কৰা নাই। আপোনালোকে যেতিয়া বৈয়ামত ভৰাব তেতিয়া আপোনালোকৰ যদি অইলটো বেছিকৈ থকাটো বিচাৰে তেতিয়া আৰু অলপ অইল গৰম কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত সেইখিনি বৈয়ামত ভৰাই দিব পাৰিব। আৰু এয়া মোৰ আজি আচাৰ ৰেডি হৈ গ'ল, নহৰু আদাৰ আচাৰ। আৰু আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিলে, আচাৰটো দেখি ভাল লাগিলে, আপোনালোকে মোৰ ভিডিঅ'টোত এটা কমেণ্ট, এটা লাইক কৰি দিব আৰু আপোনালোকেও ঘৰত এনেকৈ বনাব। আৰু এইখিনি আচাৰ যে বহুত দিনলৈকে ভাল হৈ থাকে আৰু ৰ'দত নিদিলেও হয়। আৰু এতিয়া মোৰ এয়া ঠাণ্ডা হৈ গৈছে, তো মই এতিয়া টেমা এটালৈ এইখিনি ভৰাই লওঁ। টেমাটো চিচাৰৰ ল'ব আৰু ভালদৰে শুকান কৰি ল'ব, তেতিয়া আচাৰটো বেয়া হোৱাৰ চান্স নাথাকে। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু এইটো সাঁফৰটো টাইটকৈ মাৰি এয়া আপোনালোকে বহুত দিনলৈকে ব্যৱহাৰ কৰিব পাৰিব। আৰু মোৰ আচাৰৰ ৰেচিপিটো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।